গুড মৰ্ণিং গাইজ। তো আজি দেৱালী আৰু আজি দিনটো কি কৰোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ। আৰু ৰাতিটো পূৰা ধামাকা হ'ব আৰু বৰষুণো দি আছে। আজি কি হয় নাজানো। এয়া চাব পাৰে পূৰা দিনটো পূৰা সেমেকি আছে। আজি ৰ'দটোতো ওলোৱাই নাই এতিয়াও। কি হয় ৰাতিলৈকে। এতিয়া মই চাহ খাই লওঁ, মানে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু কি আছে খাবলৈ দেখুৱাই আছোঁ। এয়া মোৰ আছে পিঠা, পিঠাৰ লগত আজি চাহ খাম। এয়াই আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এতিয়া চাহখিনি খাই লওঁ আৰু বস্তুবোৰ ৰেডি কৰিব লাগে চাকি দিবৰ কাৰণে। আৰু ৰাতি চাকি দিবৰ কাৰণে বস্তুবোৰ যোগাৰ কৰিবলৈ আছে। এতিয়া বস্তুবোৰ সকলো যোগাৰ কৰি লওঁ, নহ'লে এতিয়া চাকি দিব বস্তুবোৰ নাথাকিলে প্ৰব্লেম হ'ব। আৰু এয়া বাঁহ কাটি লৈ আহি চাকি দিবৰ কাৰণে বাঁহৰ শিলা কাটি থকা হৈছে। মানে দুয়োটাই আজি পূৰা চাকি দিবৰ কাৰণে ৰেডি কৰি আছোঁ বস্তুবোৰ। আৰু ইয়াতে অকল গাছডাল পুতিম বুলি ভাবিছিলোঁ চাকি দিবৰ কাৰণে, কিন্তু ইয়াতে পুতা নহ'ব আৰু ইয়াতে পুতিম। মানে বৰষুণ দিছিলে ৰাতি আৰু ই আমাৰ পুতা হৈ গ'ল। আৰু চাকি দিবৰ কাৰণে সকলো ৰেডি হৈ গ'ল। এতিয়া কলগছ কাটিবলৈ আছে। ইয়াৰ কলগছ কাটি লওঁ। ইডালকে কাটিম বুলি ভাবিছোঁ, মানে সৰু নহয় ডাঙৰ নহয়, ধুনীয়া হ'ব এডাল চাকি দিবৰ কাৰণে। এয়া আমাৰ কলগছ পুতা হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'ত একেলগে চাব আৰু কিবা এটা হ'লে আপোনালোকে মজা পাব। আৰু আপোনালোকৰ তাত ধুনীয়া বস্তু দেখুৱাই আছোঁ, কি বনাইছে মানে মজা লাগিছে। চাব নেকি কি বনাইছে? ৰ'বা অলপমান। এয়া গাইছ, আমাৰ গাঁৱৰ ৰাস্তাত এনেকৈ চাকি জ্বলা হৈছে। বহুতেই ধুনীয়া লগা হৈছে। মোবাইলত মানে ইমান ভালকৈ গম পোৱা নাযায় কেনেকুৱা লগাইছে, মানে ৰিয়েলত এনেকুৱা মজা লাগিছে। মানে কি ক'বলৈ ভাষা নাই। বহুতেই ভাল লগা হৈছে আজি ৰাস্তাবোৰ চাবলৈ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক দেখুৱাই আছোঁ মানে কোনে কোনে মিলি আমাৰ ৰাস্তাঘৰ সজোৱা হৈছে। ইয়াতে পূৰা সকলোৱে আছে, দাদাসকলে পূৰা সকলোৱে মিলি কেনে সজোৱা হৈছে। আৰু দাদাসকলে পূৰা সকলোৱে ভিডিঅ' আৰু ফটো মাৰোঁতে ব্যস্ত হৈ আছে। মানে বহুতেই ধুনীয়া লগা হৈ আছে। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইবাৰে গাইছ আমাৰ মেইন প্লেনটো আপোনালোকক দেখুৱাই আছোঁ। সকলোবোৰ ৰেডি হৈ আছে আৰু জাষ্ট কৰিবলৈ বাকী। আৰু আজি ৰাতিখন মানে এনেকুৱা ভাল লাগিছে ৰাস্তাত আহিবলৈ, মানে কি ক'ম আৰু মানে বহুতেই ভাল লগা হৈছে। আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই।